নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি ড্ৰাইভাৰ পোষ্ট, তো সেই পদখিনিৰ কাৰণে ফাইনেলি আজি অফিচিয়েলি নটিচ প্ৰকাশ কৰি দিছে। তো আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 30 আগষ্টৰ পৰা। তো কি লিখিছে এই নটিচখনত আমি ভিডিঅ'টোত সবিশেষ সকলোখিনি আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইখনে হৈছে সেই নটিচখন। তো ইয়াতে আপোনালোকে দেখা পাইছে পোষ্টৰ নামটো ড্ৰাইভাৰ। তো ইয়াৰে যিটো এক্সাম সেইটো আপোনালোকে ইতিমধ্যে গম পাইছে 11 ছেপ্টেম্বৰ 2022 ৰবিবাৰে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তো ইয়াৰে এডমিট কাৰ্ডসমূহ আপোনালোকে 30 আগষ্ট 2022 11টা বজাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো sevaonline.org গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি লগইন হয়। তো যদিহে আপোনালোকে এপ্লিকেশ্যন নম্বৰটো পাহৰি গৈছে তেনেহ'লে আপোনালোকে কিদৰে এপ্লিকেশ্যন নম্বৰটো লাভ কৰিব তাৰ ওপৰত এটা মই ভিডিঅ' বনাই থৈ দিছোঁ। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰিব। আৰু আপোনালোকৰ ভেকেঞ্চি ডিটেইলছবোৰ আপোনালোকে এভেইলেবল কৰাই দিব আপোনালোকৰ 30 আগষ্ট 2022 11টা বজাতে। তো আপোনালোকৰ কাৰণে নেক্সট এটা মই ভিডিঅ' বনাই জনাই দিম যেতিয়া আপোনালোকৰ কাৰণে এভেইলেবল কৰাই দিব। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। ধন্যবাদ।